এইটো কথা নম্বৰ মোৰে বুলা না আমাৰ ঘৰত আছে না দাদা ঘৰত নাই কলৈ গৈছে ক'ত গৈছে মোক কৈ থৈ যোৱা আমি আহি বুলি গম পাই পঢ়াইছে বাবা এই পতানৰ বেমাৰ সব বুজিব লাগিব সারা অসভ্য জানোৱাৰ ইয়ে প্ৰকাৰৰ পুলিব চলাইছে ইয়াৰ পিঠিত এবাৰে শান্তাৰ চিৰি মাৰিব আপুনি গালি দিছে কিয় গালি শুনিবলগীয়া কাম কৰিলে গালি খাবই আকৌ গালিয়ে নহয় তাক লগ পালে কি কৰিব লগা আছে দাদা ক'ব দাদা নমস্কাৰ এইবিলাকৰ মোৰ আগত লাভ নাই দাদারা কবি এজনী মানুহৰ পোৱালি হয় ঘৰত থাকিব শিয়ালৰ দৰে সহায় কৰিব নালাগে বুজিলি আপোনালোক ডাঙৰ মানুহ ধনী মানুহ সংগত হৈ কথা ক'লে আমি ভাল পাম তই মোক চিনি পাইছ নে নাই চিনি পাইছো চিনি পালেও আপুনি চিনি পাবলগীয়া কাম কৰা নাই এটা কি দেখিব মই কৈছো চুলি পৰা হালাই দিয়া তই কোন বে তই নহয় আপুনি অভদ্ৰ ব্যৱহাৰ কৰিলে আমি মনে মনে নাথাকো মাটিৰ মালিক কোন মালিকৰ পূজা হৈছে নে নাই কিবা
Apa? Lu kamu kata berapa sih?